গুড মৰ্নিং সকলোকে বৰ্ণালী এণ্টাৰটেইনমেণ্ট চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ। চ' ফ্ৰেণ্ডছ, আমি আজি মোৰ ইণ্টাৰভিউ আছে। চ' এতিয়া আমি ৰুমত আছিলোঁ ৰাতি, আৰু চাওক আমি ক'ত আছোঁ। ইয়াতে আছিলোঁ আমি ৰাতি, আৰু ব্ৰহ্মপুত্ৰৰ ওচৰতে আছিলোঁ। চাওক এইখন ব্ৰহ্মপুত্ৰ নৈ হয়, আৰু চাওক চাৰিওপিনে পৰিৱেশটো কিমান ধুনীয়া। আমি ৰাতি ইয়াতে আছিলোঁ। চ' এতিয়া আমি যাব ওলাইছোঁ, চেণ্টাৰ যাম। তাৰপৰা চুমৰ পৰা বিদ্যালয় এতিয়া আমি অটো লৈছোঁ, আৰু অটো লৈ গৈ আছোঁ চেণ্টাৰলৈ। তো বলক চেণ্টাৰত গৈ লগ পাই আছোঁ। ফাইনেলি মই চেণ্টাৰ আহি পাই গ'লোঁ, আৰু চাওক বহুত কেণ্ডিডেট আহিছে ইয়াত। আৰু মোৰ চেণ্টাৰ পৰিছে ক'ত, বি বৰুৱা কলেজ, মানে ভৱেন হাজৰিকা কলেজ। চ' ফ্ৰেণ্ডছ, এক্সাম হোৱাৰ পিছত আমি এতিয়া এখন লৈছোঁ উবেৰ। চ' উবেৰ কল কৰিছোঁ, উবেৰ এতিয়া অহা নাই। চ' আহিব আৰু উবেৰ লৈ আমি ক'ত যাওঁ চাই থাকক। ফাইনেলি বহুত টাইম ৱেইট কৰাৰ পিছত ফাইনেলি আমাৰ উবেৰখন আহি গ'ল, আৰু এতিয়া আমি উবেৰখনেৰে গৈ আছোঁ সেই নীলাচল পাহাৰত থকা মা কামাখ্যা মন্দিৰলৈ। চ' মই বহুত দিন আগতে আহিছিলোঁ, ক্লাছ 5 মানত থাকাতে আহিছিলোঁ। বাৰু আগতকৈ ৰাস্তা ঘাটবিলাক বহুত মানে চেঞ্জ হৈ গৈছে, আগতকৈ মানে বহুত ডেভেলপ হৈ গৈছে। চ' মইতো পূৰা এক্সাইটেড হৈ আছোঁ, কাৰণ বহুত দিন পিছত আহিছোঁ। চ' মোকতো বহুত ভাল লাগি আছে। তেনেহ'লে বলক মোৰ লগত আপোনালোকক মা কামাখ্যা মন্দিৰ দৰ্শন কৰি আহোঁ। তেনেহ'লে চাই থাকক ভিডিঅ'টো, আৰু মোৰ লগত থাকক। তেনেহ'লে বলক। যৌৱন ধৰত তোমাৰ পৰশত জীপাল কৰি আবেগৰ পথাৰত শিঙুলীয়া ভাষত উতলোৱা মন দলিছা। তুমি জানো আহিবা মোৰ প্ৰণয়ৰ দুৱাৰ খুলি, সাঁচি ৰখা মোৰ অলপলৈ। তুমি জানো আহিবা মোৰ আউসী নীৰৱ ৰাতি। চ' ফ্ৰেণ্ডছ, ফাইনেলি আমি মন্দিৰত আহি পাই গ'লোঁ, আৰু এয়াই হ'ল সেই নীলাচল পাহাৰত থকা মা কামাখ্যা দেৱীৰ মন্দিৰ। চবে হয়তো সেই পবিত্ৰ স্থানখনক চিনি পায়, চবে হয়তো আহিছেও, বহুতে হয়তো এতিয়ালৈকে অহাও নাই। চ' মই এইবাৰলৈকে দ্বিতীয়বাৰ আহিলোঁ, আৰু আপোনালোককো দেখুৱালোঁ। চ' এয়াই চাওক সেই পবিত্ৰ স্থান, আৰু মোৰ অৱস্থা চাওক কেনেকুৱা হৈ গৈছে। আৰু চাৰিওপিনে চাওক বহুত মানুহ আহিছে ইয়াত, আৰু পিছফালে দেউতা ভণ্টি। চ' ফ্ৰেণ্ডছ, ইয়াত মানে ঋষি মুনিবিলাকে ইয়াত বহি জব কৰি আছে। আৰু মোৰ দেউতাই এটা কথা কৈছে যে এইখন মন্দিৰত যোনে এবাৰ আহিব তেওঁ নেকি যেনে তেনে 3বাৰ আহিব লাগিব, সেইটো মায়ে তাক যেনে তেনে আনিব আৰু। চ' আৰু চাওক ইয়াত এইটো কোন জনগোষ্ঠী হয় সেইটো মই ভালকৈ ক'ব নোৱাৰিলোঁ, আপোনালোকে চিনিলে বাৰু ক'বচোন। চ' সিহঁতে বহুত ধুনীয়াকৈ নৃত্য কৰি আছে। চ' ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ। তো এতিয়া আমি গৈ আছোঁ, ইয়াৰ পৰা আমি ডাইৰেক্ট ষ্টেচনলৈকে যাম, কাৰণ যিহেতু আমাৰ ট্ৰেইনখন ৰাতি আছে। চ' সেয়াই আমি মন্দিৰতে বহুত ভাল লাগিলে, আৰু তো আমি ষ্টেচন আহি পাই গ'লোঁ। আৰু চাওক ষ্টেচনখন কিমান ধুনীয়াকৈ সজাইছে, ইমান লাইটিং কৰিছে, বহুত ভাল লাগিছে। আৰু অলপ পিছতে ট্ৰেইনখন আহিব। তো ফ্ৰেণ্ডছ, আমি ট্ৰেইনত উঠি পৰিছোঁ, আৰু ট্ৰেইনখন অৱস্থা আছে ইমানেই মানুহ হৈছে নে, বহুত মানুহ হৈছে গাইজ। তো আপোনালোকৰ চাইয়ে গম পাইছে কিমান মানুহ হৈছে। আৰু ফ্ৰেণ্ডছ, ইমান ভিৰৰ মাজত আপোনালোকে কিবা ন'টিচ কৰিব পাৰিছেনে চাওকচোন। তো ফ্ৰেণ্ডছ, এই ল'ৰাজন ইমান ভিৰৰ মাজতো মানে মোক এনেকৈ মানে টিপিংকৈ চাই আছে। আৰু চাওক এতিয়া মানে পিছফালৰ পৰাও চাব, এয়া চাইছে চাওক পিছফালৰ। মোক বহুত লাজ লাগিছে, এই ল'ৰাজন মোক বহুতে লাজ দিছে। তো যি কি নহওক, এনেকৈ ছোৱালী চাব নাপায়, আপোনালোকেও নাচাব দেই। তো তেনেহ'লে ভিডিঅ'টো আৰু দীঘল নকৰোঁ, বহুত দীঘলেই হৈ গৈছে। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে প্লিজ এটা লাইক কৰি দিব। তেনেহ'লে আজি আহিছোঁ, বাই বাই, গুড নাইট।